নমস্কাৰ, এটি নতুন ভিডিঅ'ৰ সৈতে মই পল্লৱী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে ডে 3 ইন পুৰী। কালি ভুৱনেশ্বৰ গ'লোঁ, প্ৰথম দিনাখন আমি জগন্নাথ দৰ্শন কৰিলোঁ। এয়া হৈছে আমাৰ বিষ্ণু ভৱন আৰু এইফালে হৈছে আমাৰ মন্দিৰ। আৰু এতিয়া আমি গৈ আছোঁ ইয়াত থকা নামঘৰলৈ। গোটেইখিনি দেখাই যাম, সকলোখিনি দেখাই যাম, চাই থাকিব। ষ্টেটৰ এক্সপিৰিয়েঞ্চ, অভিজ্ঞতা নামঘৰ। ৰাস্তাবিলাক বহুত বেছি সৰু, দুখন নম একেলগত যাবলৈ দিগদাৰ হৈ যায়গৈ। আৰু এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজ পুৰী প্ৰকল্প। আমাৰ গুৰুজনাৰ নামত এটি নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে আৰু এয়া হৈছে নামঘৰৰ সমগ্ৰ পৰিৱেশ। নামঘৰ ভাগত আমি সকলোৱে আঁঠু ল'লোঁ আৰু এফাকি ঘোষা খাই ইয়াৰ প্ৰসাদ আমি খালোঁ। খাই কৰি আমি আকৌ ৰুম গ'লোঁ। ৰুম গৈ পেলাই আমি আকৌ গল্ডেন বিচত ওলাই গ'লোঁ। তাতে আজি আমাৰ খানা আছিলে। গ্ৰেট টেম্পু এখনত 150-200টামান খুন্দা কিলা খাই পেলাই এতিয়া আমি আহিছোঁ গল্ডেন বিচ। বেৰী মন্দিৰৰ ফ্ৰণ্টেদি সোমাই আহিছোঁ। ইয়াতে আজি আমাৰ খানা বিচ পাই গ'লোঁ। ভাল লাগিছেনে? ভাল লাগিছেনে? মজা। আৰু ৰ'দ আজি বতৰটো ভাল, তো বঢ়িয়া লাগিছে। सवारी सवारी बच्चे लोगों का 50, बड़े लोगों का 100 रुपया। 100 কিমান নাও চোৱা আমাক, কিমান ধুনীয়া লাগিছে দেখিবলৈ। ৰৈ থাকে না, সেয়া মাছ মাৰিবলৈ গৈছে আকৌ। মাছ মৰিয়া কথা এইবিলাক চব নাও, এইবোৰ চব নাও। Hello, mommy. Hello. আমি আছোঁ গল্ডেন বিচত। গল্ডেন বিচত ফুল এফালে পূৰা একদম নাৱে ভৰ্তি হৈ আছে। বিচটো বহুত বেছি মানুহ। মাছাজ দি আছে ইয়াতে, মাছাজো হৈ যায় মজাকে। যদি কোনোবাই এইবিলাক মাছাজ কৰিব বিচাৰে কৰিব পাৰে। পিছতহে গা ধুম। আৰু যি গৰম আইচক্ৰীমটো অবভিয়াছলি মেণ্ডেটৰী। মানুহ ভৰ্তি, ইমান মজা লাগিছে। বেছি মিহি ন? খানা বনোৱা হৈছে আৰু আমাৰ ইয়াতে খোৱা হ'ব আজি। ভোকটো চবৰে লাগিছে, খাম আৰু ভেজখিনি বনাম, খাই ল'বলৈ দিছে। নিৰামিষখিনি খাব দিছে। তেনেহ'লে যাওক। খাচী মাংস ভাত দবাই দি পেলাই এতিয়া বহিছোঁ। খুৰীয়ে ভেজ খাইছে। খুৰী ভেজ খালে ন? ভেজ খালে। মাংস খোৱা নাই? এইবিলাক চব ভেজ পাৰ্টি। আমি মটন দি দবাই দিছোঁ। খাই বৈ এতিয়া ধুনীয়াকৈ ইয়াতে বহিছোঁ। ধুনীয়াকৈ ভিউ এনজয় কৰিম। তাৰপিছত লাহে ধীৰে যাম আৰু চাহ তাহ খাই পেলাই ৰুমলৈ। মাছ চাব আহি আছোঁ আমি। ইয়াতে মাছ মাৰি আনিছোঁ, বোলে চাওঁগৈ। মাছ দেখিছ? কি দেখি আছে? কটা মাছ, কটা মাছ আছে না? ই মাছে নাই নে মাতিলে। অ' ৱাও।